হাই গাইজ ওয়েলকাম ব্যাক টু মাই চ্যানেল MKD ব্লগ। তো গাইজ মানে আজি হৈছে তো কৃষ্ণ জন্ম পোৱাৰ পিছত তো 11 দিন হ'ল আজি। তো এই 11 দিনত মানে আমাৰ ইয়াতে পচতি বুলি কয়, মানে আউজখেদা বুলি কয়। তো এই পচতি কি কৰে তো মন্দিৰত যাই আছোঁ। তো মন্দিৰত সকলো দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আপোনালোকৰ পৰিৱেশটো দেখাম, তাৰে কেনেকুৱা কি চিষ্টেমত কি কৰে। তো আপোনালোকৰ ভালে কৰে নে তো আপোনালোকে কমেণ্ট কৰি জনাবচোন। তো এনেকুৱা কৰে তো বলক এতিয়া গাইজ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালোঁ তো মন্দিৰ, আৰু ইয়াতে তো ভক্তগণ আহিছে সকলো। তো এইফালে তো এটা দুটাকৈ আহিছে। তো ইয়াতে পুৰা ফিল্ডখন পুৰা ভৰ্তি হৈ যাব, আৰু চাৰো চাইডে তো ঘূৰিব। এই মন্দিৰটোতে হ'ব আমাৰ পচতি। তো আপোনালোকক পৰিৱেশটো দেখাই আছোঁ সকলো। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু চাওঁ আহি আছে মানুহ। তো গাইজ এতিয়া ভিতৰত নাম প্ৰসংগ চলি আছে। তো ভিতৰত সোমাই যাব লৈছোঁ আমাৰ। ফাইনেলি আমি সেৱা চেৱা কৰি ল'লোঁ, আৰু এইফালে নাম প্ৰসংগ কৰি আছে। তো আপোনালোকক আৰু নেক্সট পৰিৱেশ দেখাইছোঁ। তো বহুত ভাল লাগিব চাই কিনে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো সুন্দৰ সুন্দৰ দেখাইছোঁ আপোনালোকক। যে সত্ৰৰ তো অধিকাৰীৰ পৰা জানিম আজি যি উৎসৱটো পতা হৈছে, তো কেনেকৈ পতা হৈছে, কিহৰ কাৰণে পতা হৈছে, তো সকলো কৈ থাকিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমাৰ এইফালে দিনা দামোদৰ যে সত্ৰৰ অধিকাৰী, তো ইহঁতৰ পৰা জানিম তো পতা হৈছে। মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱ বৰ্মা সত্ৰত আমাৰ মহাপুৰুষ শ্ৰীকৃষ্ণৰ জন্মৰ উপলক্ষে আজি এই দিনটো আমি পালন কৰিছোঁ। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনাৰ পৰা আমি 11 দিনৰ পিছত এই পচতি উৎসৱটো আমি পালন কৰা হয় প্ৰতি বছৰে। আৰু ইয়াৰে দিনা দামোদৰদেৱ সত্ৰৰ মহিলাসকলে বা ভকতনীসকলে লগ লাগি শ্ৰীকৃষ্ণৰ জন্মৰ আহোজীয়া নামটো আমি পালন কৰোঁ, সেইটোৱে পচতি বুলি কয়। আৰু আইসকলে লগ লাগি নাম কীৰ্তন লগতে নাম প্ৰসংগ কৰি তেওঁৰ গুণন কীৰ্তন পালন কৰে। আৰু তেওঁলোকে মাহেলীয়া সেৱা বুলিয়ে কয়, শ্ৰীকৃষ্ণৰ আহোজীয়া নাম বুলি কয়, এইটো পচতি বুলি কয়। সেয়েহে আজি সকলোৱে লগ লাগি তেওঁৰ উৎসৱটো আমি পালন কৰিছোঁ তেখেতৰ মহাপ্ৰভু শ্ৰীকৃষ্ণৰ। সেইকাৰণে আজি চব মহিলাসকলে লগ লাগি সেই তিথিটো পালন কৰা হয়। তো আপোনালোকে জানিলে তো এই কিহৰ কাৰণে এই উৎসৱটো পতা হ'ল। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু বহুত নাম প্ৰসংগ কৰিব। তো মন্দিৰৰ চাৰিওপিনে ঘূৰিব, তো ধুনীয়াকৈ নাচি নাচি ঘূৰিব। তো আপোনালোক সকলো দেখাই দিছোঁ, কিন্তু ভিডিঅ'টো চাই থাকক শেষলৈকে। তো ধন্যবাদ দাদা।
পৰা আহিলোঁ তো নাম প্ৰসংগ কৰি আছে তো এতিয়া বৰ্তমান তো এইফালে চাৰি পিনে ঘূৰি আছে আপোনালোকক দেখাই আছোঁ আৰু পিছত আৰু কি হয় তো আপোনালোকক দেখাই থাকিম তো ভিডিঅ'টো শেষলৈকে চাব তো এইফালে আমাৰ মাটি আছে সুন্দৰ কৰি তো গাইছে তো যাইছোঁ ৰ'বা তো মানে ই গুৱাহাটীৰ পৰা আহি পালে মানে ই ভাবিছিল মানে কি নাপাওঁ বুলি আৰু তো পাই গ'ল ফাইনেলি আৰু এতিয়া বৰ্তমান তো কাষত যাইছোঁ তো মানুহ বহুত হৈছে আৰু এইফালে আমাৰ দোষ পালোঁ তো মন্দিৰত আহিছে তো সেৱা চেৱা কৰি ল'লে তো কেনেকুৱা খবৰ তো ভাল আৰু আহি আছে 22,000 তো অনলাইন কৰিব লাগিব আৰু নেকি তো ভগৱানে তো সকলোকে চকু মিলিছে আশীৰ্বাদ কৰক নিশ্চয় তো এইফালে পংকজ দা পংকজ মজা আৰু এইফালে আমাৰ লাৰু খাম এইবাৰ মই তো আমাৰ এইফালে বেলেগ বেলেগ চুপাৰ পৰাতো আহিছে তো নিজা নিজে গ্ৰুপ হৈ পেলাই তো এইফালে এটা গ্ৰুপ তো এইফালে এটা গ্ৰুপ এইফালে এটা গ্ৰুপ তো এইফালে আছে গ্ৰুপ তো মানে গ্ৰুপ হৈ কিনে আহিছিল তো বহুত ভাল লাগিল তো চাই পেলাই আপোনালোকে তো ভিডিঅ'টো চাই যদি ভাল লাগে কি কৰিব লাগে কেনে ৰাখিম আমি আহি পেলাই মঞ্জুৰ বাবা লাৰুটো খাই ল লাৰু নাখাওঁ বুট খা বুট মানে তামোল খাই আছোঁ মই তামোল তো গাইছ এইফালে এটা গ্ৰুপ তো গ্ৰুপ হৈ কিনে আছে মোটামুটি 20জন 30জনমান আছে গ্ৰুপত আৰু এইখন হ'ল আমাৰ শিৱ মন্দিৰ শিৱৰ থান সেই মানে চাউণ্ডটো অলপমান বেয়া আছে মানে লাৰু এটা ভৰাইছিলোঁ মুখত আৰু আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো কৰিব গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব গাইছ বুলি কৈছে গাইছ তো আজিলৈকে বাই বাই তো ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এই পাগলাটো এনাই কৈছে